নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমি বগীবিল ঘাটৰ পৰা এখন নাও লৈ কেনে বুট লৈ কেনে গৈ আছোঁ আমি তেজপুৰ ওৰাংঘাট গৈ আছোঁ। আৰু আজি প্ৰথমটো দিন ওলাইছোঁ, 3 দিনত আমি পামগৈ। আৰু এতিয়া বগীবিলৰ পৰা মিনিমাম আমি 10 কিলোমিটাৰমান তলত আহিছোঁহে বাৰু। তো আজি ক'ত পাওঁগৈ যাওঁ আপোনালোকক দেখাই থাকিম বাৰু। যাই আছোঁ আৰু কি কৰিম। আৰু 2 ঘণ্টা সেইটো পাহাৰটো কৈছে হয় নহয়? সেইটো পাহাৰ এই আছে অলপ পানীৰ মাজে মাজে আৰু মই কি কাম কৰি আছোঁ দেখাম বাৰু। পানীৰ মাজে মাজে গৈ আছোঁ, ব্ৰহ্মপুত্ৰৰ মাজে মাজে। ঠিক এতিয়া বেলি ডুবিব টাইম হৈছে। তো ঘৰতো বহুত কাম পৰি আছে, কিন্তু ঘৰৰ কাম নকৰি অলপ দিন ঘৰৰ পৰা দূৰত, মানে অলপ দিন হয় 3 দিনৰ কাৰণে ঘৰৰ পৰা দূৰলৈ গুচি আহিছোঁ। কাৰণটো হ'ল কি, বহুত দিন হ'ল ক'লৈকো তেনেকৈ ঘূৰিব যোৱা হোৱা নাই বা ওলাই অহা হোৱা নাই। ঘৰতে কাম খেতি লাগি থকা হ'ল। তো খেতি বাতি চব চপাবলৈ থাকিলে তেনেকৈ। তো ইয়াৰ ভিডিঅ'টো আগত যিখিনি মাকৈ আপোনালোকক হাতীয়ে নষ্ট কৰিলে বুলি দেখাইছিলোঁ, সেইখিনিও চপাবলৈ থাকিলে। তথাপিও আজি আহি গ'লোঁ আমি শদিয়াৰ পৰা দুজনে আহিছোঁ। মই ইঞ্জিন চলাইছোঁ আৰু এজন আহিছে, মোৰ ঘৰৰে পৰিয়ালৰ মানুহে হয়। তেওঁ চলাইছে, মানে তেওঁ ষ্টেৰিং কণ্ট্ৰল কৰিছে। মানে ক'বলৈ আমি কোনো ব্যক্তিগত নাও নহয়, চৰকাৰী নাও লৈ গৈ আছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নাও এখন লৈ গৈছোঁ। আমাৰ লগত আছে ৰেঞ্জাৰ এজন আছে আৰু DFO ছাৰ আছে, ৰেঞ্জাৰ ছাৰ আছে আৰু তেওঁলোকৰ গাৰ্ডখিনি আছে। তো 3 দিনৰ কাৰণে সকলোৱে মিলিজুলি গৈ আছোঁ আৰু মানে। তো বগীবিলৰ পৰা নাওখন লৈ গৈছে, মানে আপোনাৰ লৈ যাব তেজপুৰ ওৰাংঘাটলৈ লৈ যাব। মানে তাতে তেখেতলোকৰ কাম আছে চাগে, তাৰলৈকে আমি থৈ আহিব লাগে। আৰু বগীবিল ৰিভাৰ ফ্ৰণ্ট যিখন আপোনাৰ কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট আছে, আপোনাৰ কি বুলি কয়, ফ্ল'টিং ৰেষ্টুৰেণ্ট আছে। তাত আজি আহিছিলে বিকাশ চেত্ৰী, মানে যোৱাকালি আহিলে। তো আমিও যোৱাকালি আহিছিলোঁ বাৰু, কিন্তু তাত বিকাশ চেত্ৰী আহিছিলে। লগ কৰিবলৈ নোৱাৰিলোঁ, কাৰণ হৈ গ'ল কি, আমি কামৰ ব্যস্ত। আমি আহি নাও চফা কৰিছোঁ আৰু ইঞ্জিনবিলাক চেক কৰি লৈছোঁ, কাৰণ ইমান দূৰ যাবলগীয়া আছে। তো বিকাশ চেত্ৰীদাক লগ কৰিব নালাগে, মাত্ৰ গাড়ীখনৰ একপি ফটো মাৰি থৈ দিয়া আছে আৰু। তো সেই ফটোকপি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু বিকাশক লগ কৰিব নোৱাৰিলে, লগ কৰা আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়ালোঁ হয়। তো ভিডিঅ' দিছোঁ, কিন্তু তেখেতক আগবঢ়াব নোৱাৰিলোঁ আৰু। এনেকৈ আহি আমি পালোহি টেকেলি ফুটা ঘাট। এয়া হৈ গ'ল টেকেলি ফুটা ঘাট। ইয়াতে অকণমান ৰৈ লৈছোঁ আমি। এয়া হৈ গ'ল কমলাবাৰী ঘাট। আৰু কণ্টেক্ট পাছত আমি নিমাতী ঘাট পাই যাম। এইপিনে আছে দলংখিনি বনি আছে ইয়াত। আৰু এই ইঞ্জিন স্পীড 1100 RPM গৈ আছে। আৰু এইটো হৈ গ'ল ষ্টাৰ্ট বটন, এইটো ষ্টপ বটন, ইয়াত কণ্ট্ৰলাৰ পেনেল, বেটাৰী, শ্বটিং। আৰু এনেকৈ 3টা দিন এই ইঞ্জিন ৰুমত সোমাই আমি পাৰ কৰিছোঁ। আৰু যাই আছোঁ আৰু কি কৰিম। আৰু 2 ঘণ্টা সেইটো পাহাৰটো কৈছে হয় নহয়? সেইটো পাহাৰ 2 ঘণ্টাত পাই যাম।
আমি তো গলে পাবো লাস্ট গাড়ি আছে ওরা ভালো যাবি সাজরে গেছে গাড়ি বলে দিন যাই যাবি দোকানে না যা পাই যাম বাট গলে মানে হাইও ইগো পিছত আমি ঠক খামগে ঠিক আছে কালি সাপিং পাঙ্খা সব খুলিলো তো ইটো তুমি কিন্তু পাঙ্খা এটা অলপ বেন আসলে মারলো মাই সিধা গই হ্যাঁ মোবাইল আছে না এটা ফালি চলাই আইছো পুরা মোবাইল উলিয়া কালি কমসে কম 7টা মান বাজে কিনা তো বাজে বনা ফেলে মোবাইল উলিয়া বেয়া দিনা বস্তা রাখা মানে মনে এ কো হই আছে এ নচলে নেট ছবি আছে বাইরে একদম ভরকা বাইরে ঠিক আছে আইতো কি হয় ভরকা বাবা আজি গুতৰি সুপাৰ টিম বাবা ঠিক আছে আপুনি আকৌ আমাক লবলৈ আহিব কৰে হাইয়া পাছ সুকাপাত নিগালিবা সুকাপাত নিয়ালে মই গৈ পা ফোন কৰিম আকৌ লাষ্টত ফোন ৰিচিভ নকৰা নহ'ব দেই কৈ ঠিক আছে কোনে হাইয়া মোক দাদা নাও চলা কথা আছে ন একদম নাম ইয়াৰ কিনা বনাই তুমি থাকিব লাগিব কৈছে দে কলো মোবাইল কি হৈছে কৈছে হ'ব তো কিন্তু হ'ব এই আগলৈ ফোন কৰি আইটো মুহা নেকি নহয় এইফালে যাই এইফালে আৰু কাট বাহিৰ যাওঁ অলপ দবাই দিব এইটো কি ডাঙৰ এইটো মুহা হ'ব লাগে ঘটনা ভৰকা বাম পানী পুৰা খালি আছে দে নহয় মুহা আছে ইঞ্জিনত যাব দিব লাগিছিল দেই আমাক ইয়াৰ পৰা নিবৰ কাৰণে আহিছে নাও আমি ইয়াতে ৰখি যাম যিখন নাও আমি লৈ আহিছিলোঁ এখন ইয়াতে মইতো নচলাও তোৰ গাড়ী তোৰ গাড়ী মই চলাওঁ যদি এই ভিডিঅ'টো চাই জীৱনত অকণমান হ'লেও উপভোগ কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো অল কৰি ল'ব যাতে